Hello friends, welcome to my channel Songram for Loikho. মই সংগ্ৰামে লৈ আহিছো আপোনালোকলৈ নতুন কিছুমান বাৰ্তা। আজি মই আপোনালোকৰ লগত কথা পাতিম এটা বিশেষ ঔষধ দাম শুনিলে আপুনি আচৰিত মানিব। আপুনি হয়তো ঔষধ ব্যৱহাৰ কৰিছে, কিমান টকাৰ ঔষধ ব্যৱহাৰ কৰিছে? 1 লাখ, 2 লাখ, 3 লাখ, 10 লাখ। কিন্তু মই আপোনালোকক ক'বলৈ লোৱা আজি সেই বিশেষ ঔষধটোৰ দাম 22 লাখতকৈও বেছি। এই বিশেষ ঔষধটো হৈছে বেডাকুলিন। এই বেডাকুলিন ঔষধটো তৈয়াৰ কৰিছে জনসন এণ্ড জনসন নামৰ এটা প্ৰতিষ্ঠানে। এই ঔষধটো কিহত ব্যৱহাৰ কৰা হয় আপোনালোকৰ চাগে জানিব মন গৈছে। এই ঔষধটো ব্যৱহাৰ কৰা হয় যক্ষ্মাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত। এই ঔষধটো কোনবিলাক ৰোগীক চিকিৎসা কৰা হয় যদি মই আপোনালোকক ক'ব যাওঁ, এই বেডাকুলিন ব্যৱহাৰ কৰা হয় MDR-TB, যিটো মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট টিউবাৰকুলোচিছ বা XDR-TB, এক্সটেনচিভ ড্ৰাগ ৰেজিষ্টেণ্ট TB। TBৰ কিছুমান ভাগ আছে, কেটেগৰী 1, কেটেগৰী 2, MDR, XDR। যদি আমি কোনোবা এজন ৰোগীক বেডাকুলিনৰ কাৰণে উপযোগী বুলি ভাবোঁ, তেওঁ কমেও 4টা বা 5টা যক্ষ্মা ঔষধে তেওঁৰ শৰীৰত কাম নকৰা হ'ব লাগিব, বা কিছুমান গাইডলাইন চৰকাৰ বা বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিছে। সেই যি গাইডলাইন আছে, সেই চিকিৎসা প্ৰণালীৰ মতে আমাৰ চৰকাৰী স্বাস্থ্য খণ্ডত যক্ষ্মা ৰোগীৰ চিকিৎসা কৰা হয়। আচলতে যদি আপোনালোকক ক'ব বিচাৰোঁ, MDR মানে কি? মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট টিউবাৰকুলোচিছ মানে আপোনাৰ যক্ষ্মা ৰোগীসকলৰ ক্ষেত্ৰত যিখিনি আমি ঔষধ ব্যৱহাৰ কৰোঁ, যদি আপোনাক মই ক'ব যাওঁ ৰিফাম্পিচিন, আইচোনিয়াজিড, পাইৰাজিনামাইড, ইথাম্বিউটল, সচৰাচৰ এইখিনি ঔষধ আমাৰ যক্ষ্মা ৰোগীসকলক ব্যৱহাৰ কৰা হয়। কিন্তু তাৰে মাজৰে যিটো ঔষধ ৰিফাম্পিচিন বুলি কোৱা হয়, যদি শৰীৰত কাম নকৰা বা কাৰ্যহীন হৈ পৰে, তেতিয়া আমি সেই অৱস্থাটোক কওঁ ড্ৰাগ ৰেজিষ্টেণ্ট টিউবাৰকুলোচিছ। মই ক'বলৈ ওলোৱা এই বেডাকুলিন ঔষধটো ব্যৱহাৰ কৰা হয় MDR-TB। আপুনি জানিলে DR-TB, ড্ৰাগ ৰেজিষ্টেণ্ট TB, কিন্তু MDR-TB কি হয়? যদিহে ৰিফাম্পিচিন ৰেজিষ্টেণ্ট হয়, তাক আমি DR-TB বুলি ক'ব পাৰোঁ। কিন্তু MDR হ'বলৈ হ'লে মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট, কেইবাটাও আপোনাৰ ঔষধ, যক্ষ্মাৰ ঔষধ আপোনাৰ শৰীৰত কাম নকৰা হ'ব লাগিব। সেই অৱস্থাটোক যদি কোনোবা এজন ৰোগীক চিকিৎসা কৰিবলগীয়া হয়, তেতিয়া চিকিৎসকে সেই বেডাকুলিন যিটো বিশেষ মেডিচিন, সেই মেডিচিনটোৰ কথা তেওঁ ভাবিব পাৰে। আৰু এই মেডিচিনটো কোনোবা এজন ৰোগীক যেতিয়া চিকিৎসা কৰা হয়, ভাৰত চৰকাৰৰ বা বিশ্ব স্বাস্থ্য সংস্থাৰ যিটো গাইডলাইন দিয়া আছে, সেই গাইডলাইনৰ মতে তেওঁলোকে চিকিৎসা কৰা হয়। এই চিকিৎসা সম্পূৰ্ণ চৰকাৰী যক্ষ্মা কেন্দ্ৰত উপলব্ধ। কোনো প্ৰাইভেট হস্পিটেলত এই বেডাকুলিনৰ চিকিৎসা আপুনি উপলব্ধ নাপাব। আপুনি যদি এই মেডিচিনটো কোনোবা বজাৰত কিনিবও বিচাৰে, কেতিয়াও আপুনি এই বস্তুটো কিনিব নাপায়। চৰকাৰে সেইটো অনুমোদন এতিয়ালৈকে দিয়া হোৱা নাই। সম্পূৰ্ণ বিনামূলীয়াভাৱে চৰকাৰী স্বাস্থ্য খণ্ডতহে ই উপলব্ধ হয়। এই ঔষধটো যেতিয়াৰ পৰা আহিছে, এইটোক আপুনি সঞ্জীৱনী বুলিও ক'ব পাৰে। TBৰ দৰ্শকসকল, মই আপোনালোকক শেষত এটাই জনাওঁ যে আপোনাৰ ওচৰে পাজৰে যদি যক্ষ্মা পেচেণ্ট বা কেতিয়াবা আছে, বা আপোনাৰ পৰিয়াল বা আপোনাৰ বন্ধুবৰ্গ কোনোবা আছে, তেওঁলোকক আপোনালোকে এটাই অনুৰোধ জনাওক যে যক্ষ্মাৰ ঔষধ প্ৰতিদিনে যিটো সম্পূৰ্ণ কোৰ্চ আছে, সম্পূৰ্ণ কোৰ্চটো কমপ্লিট কৰে, আৰু যাতে যক্ষ্মাক মুক্ত ভাৰত গঢ়াত সহায় কৰে। প্ৰিয় দৰ্শক, মই এনেকৈ আপোনালোকলৈ লৈ আহিম কিছুমান নতুন বাৰ্তা। যদি মোৰ এই অনুষ্ঠানবোৰ চাই ভাল পাইছে, তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।